ভয় লাগিছে ভনীকো বাবুকো এটা এটা দি দিওঁ দুষ্ট কৰে নহয় বাবুৱে হ'ব নাই দিমেই এতিয়া দুইটাকে দিম এতিয়া ভনীক বাবু দুইটাকে দিম এতিয়া আহা বেজি ল'ব লাগিব আহা নাই দুইটা আহা আহা বেজি ল'ব লাগিব এতিয়া ব'লা নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম কৰিছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ আৰু এই ৰাতিপুৱাই দেখিছেনে লেবৰেটৰী মানুহ আহিছে মিষ্টাৰৰ গাটো অকণমান বেয়া ভাবিছোঁ চুগাৰ কিবা বাঢ়ি গৈছে নেকি অকণমান টেষ্ট কৰাবলৈ লেবৰেটৰীৰ পৰা মানুহ আহিছে আৰু কি ৰিপৰ্টত ওলাই নাজানো আপোনালোকে আশীৰ্বাদ কৰিব দেই ভালে কুশলে থাকে যে মানুহজন আৰু এইফালে দেউতাকক ব্লাড লোৱা দেখি বাবু মাইনাৰ ভয় একদম দৰ্জা চুকত লুকাইছে একদম সেই আংকুলক মাতি দিলে বেজি দিব দেই আংকুলক যদি মাতি দিওঁ বেজি দি দিব যা ভনীয়ে ল'ব হা এইফালে বেটাৰ কাম দেখিছেনে একদম কাপোৰ এখন লৈ চকী ডাইনিং বিচনা চিচনা যি য'ত পাইছে চব চাফা কৰিছে খুব বিজি হৈ গৈছে আজি দুপৰীয়া ভাত পানী খাই উঠিলোঁ বাৰু ইমানখিনি ভিডিঅ' কৰা নহ'লে এতিয়া আহি আবেলি হ'ল প্ৰায় 4টা বাজিলে আৰু ভাবিলোঁ বাবু মাইনাক বহুত দিন হ'ল সিহঁতক বাহিৰত লৈ যোৱা নাই ভাবিছোঁ অকণমান ফুৰাবলৈ নিওঁ আৰু বালাজী মন্দিৰতে যাম বুলি ভাবিছোঁ কাৰণ তাত বহুত খেলিবলৈ স্পেচ পায় সিহঁতে ভালো পায় আৰু বহুত মানুহ হয় ভাল লাগে চ' গৈ আছোঁ তালৈকে এতিয়া আৰু এয়া আহি পাই গ'লোহি আৰু সঁচাকৈ বালাজী মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া নেচাৰ হয় আৰু বহুত ভাল লাগে মোৰ মনটো শান্তি লাগি যায় সেইকাৰণে প্ৰায় ইয়াতে আহোঁ এতিয়া আহি পাই গ'লোঁ বল খেলিবা না কোচত ন দেই ন আমাৰ ডাঙৰ ছোৱালী ন যাবও ছোৱালী না লৈ আহা বলটো লৈ আহা ভাইটি খেলিছে বাবু চাই ভাইটিয়ে খেলিছে ভৰি দি মাৰা তুমি খেলা ভালকে ধৰা এৰি দিলে পৰি যাবা দেই নিদিবা পাপা খাওঁ হৈছে নিদিবা জিভাই লগ ল'ব লাগিছে দাদা দেৰি কৰিছে ন চাওঁ bola aha Doria oh
ইয়াত আহিলে প্ৰায়বোৰ মানে বহুত সকলোবিলাক মানুহে বাচ্ছাবিলাককে খেলাবলৈ লৈ আহে, কাৰণ ইয়াত বহুত মানুহ হৈ যায় আৰু বাচ্ছাবিলাক বহুত হৈ যায়, চবেই চবৰ লগতে খেলে আৰু খুব ফূৰ্তি কৰে। আৰু এনেকৈ খেলি থাকোঁতে এতিয়া সন্ধিয়া হ'ল। ইয়াত চাওকচোন সন্ধিয়া প্ৰায় 6টা বাজিব হৈছে আৰু ইমান ধুনীয়া পৰিৱেশ, লাইট চাইটবোৰ জ্বলাই দিলে আৰু ধুনীয়া লাগে। আৰু গৰমত যে বহুত ধুনীয়া বতাহ আহি থাকে, বহুত ভাল লাগে। আৰু খেলি কৰি ইহঁতৰ হৈ গ'ল, মাইনাক মাতি আছোঁ, তাই নাহি। এতিয়া ভাবিছোঁ অকণমান আৰতি চাই লওঁ। ঘৰ আহি পাওঁতে অকণ দেৰিয়ে হ'ল। আহি দিনতো হাত ভৰি ধুই পাকঘৰত লাগিছোঁ। আৰু আজি মাছ লৈ আহিছিলে, মাছ ফ্ৰাই কৰি আছোঁ। আৰু আজি ভাবিলোঁ মাছৰ অকণ সৰিয়হ দি ভাপত দিয়া মাছ খাম, সেইকাৰণে এইখিনি ৰেডি কৰি লৈছোঁ ধুমাধুম। আৰু এই মাছত ভাপত দিয়া মাছটো অকল ৰূপৰেখা আৰু মইহে খাওঁ, মিষ্টাৰেতো এইবিলাক টেষ্ট নাপায় আৰু নাখায়ো। ধুনীয়াকৈ গোটাই কৰি ল'লোঁ, ধুনীয়াকৈ মছলা চছলা সানি সৰিয়হখিনি দি পিঁয়াজ বিলাহী চিলাহী দি এনেকৈ ধুনীয়াকৈ মঠি ল'লোঁ অকণমান সময়ৰ কাৰণে। আৰু এটা টিফিনত এইখিনি গোটেইখিনি ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু এতিয়া এইখিনি ভাপত দিম। আৰু এতিয়া ধুমাধুম মিষ্টাৰ কাৰণে ৰুটিকেইটা বনাই লৈছোঁ, বেছি নহয় 2খন বা 3খন। আৰু বাবু মাইনাকো ভাতটো খুৱাই আজৰি হৈ ল'লোঁ। কি হৈছে এতিয়া? শুবানে মা? টোপো লাগিব, টোপো দিব লাগিব। তুমি শুবানে এতিয়া? কাৰ লগত শুবা? কাৰ লগত শুবা? পাপা নে মামা? কাৰ লগত শুবা? পাপা নে মামা? মামা পাপাৰ লগত শুবা? বাবু কাৰ লগত শুবা? মামা ব'লা শুম এতিয়া শুম আমি। 10টা বাজিলে শুব লাগিব দেই, ব'লা। খানা আমাৰ ৰেডি, এইখিনি ৰেডি কৰিছোঁ মিষ্টাৰে খাব। আৰু ভাপত দিয়া মাছ আমাৰ কাৰণে, লগতে অকণমান মাছৰ কণী ভাজি লৈছিলোঁ আৰু মাছৰ টেঙা জোলো বনাইছিলোঁ। এইখিনি এতিয়া ভাতটো খাই লওঁ। ভাত খাই কৰি আজৰি হ'লোঁ আৰু সময় হৈছে 11:30। আৰু আমাৰ বাবু মাইনাটো খোৱাৰ নামেই ল'লে প্ৰায় 12:30 এটা এনেকুৱা বাজে। আৰু আজিও কেতিয়া শুব পাৰে ঠিক নাই। আজিৰ ভিডিঅ'টো যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, শুভৰাত্ৰি।